ওদালগুৰি জিলাৰ কেইবাটাও আঁচনিৰ কথা কেবিনেট বৈঠক হওঁতে আমি ঘোষণা কৰিছিলোঁ। আজি সেই অনুসৰি খুব দুটা ইম্পৰ্টেণ্ট ৰাস্তা, অসমালা ৰাস্তা প্ৰায় 120 কোটি 250 কোটি টকাৰে দুটা খুব গুৰুত্বপূৰ্ণ ৰাস্তাৰ আজি শুভ উদ্বোধন হ'ল। কলাইগাঁৱত এখন কলেজ দিয়াৰ কথা মই ঘোষণা কৰিছিলোঁ। আজি সেই ঘোষণাও বাস্তৱত ৰূপায়িত হ'ল। তাৰ উপৰি টংলা পানী যোগান প্ৰকল্প, কেইবাখনো হাইস্কুললৈ 8 কোটি টকা, 3খনকৈ নতুন টি গাৰ্ডেন স্কুল, টংলা কলেজৰ বাবে 10 কোটি টকা, বিভিন্ন আঁচনি আজি আমি ইয়াতে শুভ আৰম্ভণি কৰিলোঁ, শুভ উদ্বোধনো হ'ল। অনাগত দিনত টংলা ৰেলৱে ষ্টেচনৰ ওপৰেদি এখন উৰণীয়া সেতু বনাই মঙলদৈ ভুটিয়াচাং ৰাস্তাটো আমি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ এটা ঘোষণাও আজি মই কৰিছোঁ। ইয়াৰ উপৰিও ভেৰগাঁৱত নতুন ষ্টেডিয়াম এখন নিৰ্মাণৰো কথা কৈছোঁ, যিখিনি কেবিনেটত কৈ যোৱা কথাৰো ওপৰত, সেইখিনি কোৱা নাছিলোঁ, আজি আমি নতুনকৈ কৈছোঁ। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত আজি পানেৰী সমষ্টিত 1000 কোটি টকাৰ বিকাশৰ কৰ্মযজ্ঞ চলি আছে। তাৰ লগত আজি আৰু বহুতকেইটা সংযোজিত হ'ল। মই ওদালগুৰিবাসী ৰাইজক অভিনন্দন জনাইছোঁ। পানেৰীত যেনেকৈ কাম হৈছে, কলাইগাঁও, মাজবাট, ওদালগুৰিতো সমানে আমি কাম আগুৱাই লৈ গৈছোঁ। ইয়াৰ উপৰিও মহিলা উদ্যমিতা আঁচনি, নিযুত মইনা আঁচনি আদি বিভিন্ন আঁচনিৰ জৰিয়তেও আমাৰ আই মাতৃসকল, যুৱক যুৱতীসকল যথেষ্ট উপকৃত হ'ব। নতুনকৈ 35,000 চাকৰি 2024 চনৰ ভিতৰত দিয়াৰ কথাও আজি মই উল্লেখ কৰিছোঁ। অসমখনক আগবঢ়াই লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। ওদালগুৰি জিলাখন এক গুৰুত্বপূৰ্ণ চহৰ। এই চহৰৰ মাজমজিয়াত যিটো ৰেলৱে ক্ৰছিং আজিলৈকে হোৱা নাই। আমি আমাৰ কেবিনেট হৈছিল তাতো মানে এই ওদালগুৰি ৰেলৱে ক্ৰছিঙৰ ওপৰত ফ্লাইঅভাৰ আমাৰ কেবিনেটৰ সময়ত ঘোষণা আছিলে, তাৰ বেকগ্ৰাউণ্ড ৱৰ্ক চলি আছে। ৰেলৰ ফ্লাইঅভাৰ এখন বনালে প্ৰথমতে আমি এষ্টিমেট বনাব লাগে, ৰেলক পঠাব লাগে, ৰেলৰ পৰা ক্লিয়াৰেঞ্চ আহিব লাগে, অলপ সময় লাগে। কিন্তু যিখিনি আমি ঘোষণা কৰিছোঁ সেইখিনি হ'বই, সেইখিনিলৈ কোনো টেনশ্যন নাই। আৰু ওদালগুৰিত জিলা ষ্টেডিয়াম এখনো হ'ব, তাৰো কাম চলি আছে। কি নাম কি পথটো? কলাইগাঁৱৰ পৰা ওদালগুৰি অহা পথ। ঠিক আছে, কিমান কিলোমিটাৰ? 29 কিলোমিটাৰ মান হ'ব। এইটো অহাবাৰ লৈ ল'ম অসমালৈ। ছাৰ লোকসভা ইলেকশ্যন কেনে হ'ব ছাৰ? লোকসভা ইলেকশ্যনত ইয়াততো এক প্ৰকাৰ ক'ব গ'লে মই ভাবোঁ যে UPPL আৰু আমাৰ এলায়েন্স আছে। ওদালগুৰি UPPLে আমাক সমৰ্থন দিব, দৰং ওদালগুৰিত আমি কোকৰাঝাৰত সমৰ্থন দিম। আমাৰ প্ৰাৰ্থী অলৰেডি দিলীপ শইকীয়া ঘোষণা হৈছে। UPPLৰ প্ৰাৰ্থীগৰাকীৰ নাম আজি বা কালি বা পৰহি তেখেতসকলে ঘোষণা কৰিব। আমি ভাল কৰি দুইটা ইলেকশ্যন খেলিম, এক জেগাত ট্ৰেক্টৰ, এক জেগাত পদুম। BPFৰ লগত এই সমষ্টি দুটাত বুজাবুজি হোৱাৰ কোনো সম্ভাৱনা নাই, কাৰণ BPFে দুইটা সমষ্টিতে ইতিমধ্যে প্ৰাৰ্থী দিম বুলি ঘোষণা কৰিছে। গতিকে আমি BPFৰ লগত মিত্ৰতা কৰাৰ কথা নুঠে, কাৰণ আমাকতো ওদালগুৰিতো আমি আমাৰ কেণ্ডিডেট, কোকৰাঝাৰত UPPL কেণ্ডিডেট। গতিকে দুটাই বস্তু কেনেকৈ ভগাব? ভগোৱাটো ৰাস্তাই নাই, হয়নে? আসন 11খনটো আহিবই। 11ৰ ওপৰত যদি আৰু আপোনালোকে আশীৰ্বাদ কৰে বেলেগ কথা, কিন্তু 11ৰ আশীৰ্বাদটো হৈ গৈছে। অসমৰ ৰাইজে 11খনৰ কাৰণে আশীৰ্বাদ দিছে, 12-13ৰ কাৰণে যুঁজিব লাগিব। নামকেইটা কৈ দিলে ৰাইজে বেয়া পাব নহয়, সেইটো কোৱাটো উচিত নহয়। কিন্তু তথাপিতো মই এনেই ক'ব পাৰোঁ যে নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰী ছিটখন আমাৰ কাৰণে প্ৰত্যাহ্বানমূলক। নাপাওঁ বুলি মই কোৱা নাই, কাৰণ তাতে এটা বিশেষ সম্প্ৰদায়ৰ মেজৰিটি থকা ছিট। মই ভাবোঁ যে তাৰো এইবাৰ মহিলাসকলে আমাক ভোট দিব। সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, আই মাতৃ আৰু যুৱক যুৱতী যিসকলে চাকৰি বাকৰিত দেখিছে টকা পইচা নোহোৱাকৈ কাম হয়, যিটো গোড়া অংশক বাদ দি বাকী অংশটোৱে এইবাৰ আমাক ভোট দিব বুলি মই আশা কৰোঁ। সেইকাৰণে কৰিমগঞ্জ, নগাঁও, ধুবুৰীটো প্ৰতিদ্বন্দ্বিতা ভাল হ'ব, কিন্তু ছিটকেইটা টান।
ছাৰ 28 তাৰিখে যিখন বিল আপোনালোকে কৰিলে বিধানসভাত তন্ত্ৰ মন্ত্ৰৰ তন্ত্ৰ মন্ত্ৰ নহয়, ইয়াতে চবে ভাই এইটো চাওক, খ্ৰীষ্টিয়ান হিন্দু বুলি কথা নহয়, হিলিংটো এটা বেয়া প্ৰেক্টিচ হয়। যদি আমি আজি ডাইনীটোক বিৰোধিতা কৰিছোঁ, ডাইনীটোতো আমাৰ হিন্দু মানুহে কৰে, আমি ডাইনীটোক বিৰোধিতা কৰিছোঁ, তেতিয়াহ'লে আন যিবিলাক অবিজ্ঞানসন্মত ব্যৱস্থা আছে সেইবোৰ বন্ধ হ'ব লাগে আৰু বিজ্ঞানসন্মত ব্যৱস্থা আহিব লাগে। যদি আপুনি তন্ত্ৰ মন্ত্ৰ কৰাতকৈ ফ্ৰী মেডিকেল কেম্প কৰক, সেইটো বেছি ভাল নহয় জানো? গতিকে ফ্ৰী মেডিকেল কৰক, ফ্ৰী মেডিকেল চেকআপ কৰক, ভাল হস্পিটেলত ডক্টৰ কৰক, মানুহক ফ্ৰী চাৰ্জাৰী কৰক। গতিকে আমি অসমখনক অলপ পজিটিভ কৰিব খুজিছোঁ। আৰু আজি মই সুদখোৰৰ কথা কিয় কওঁ, মুখ্যমন্ত্ৰীটো এইটো কাম নহয়, কিন্তু দুখীয়া মানুহৰ দুখ দুৰ্দশা দূৰ কৰিব লাগে। এইবাৰে মই ইলেকশ্যনৰ পিছত কৈছোঁ যে তীৰ আৰু জোৱাৰ বিৰুদ্ধেও আমি লাগিব লাগিব। এতিয়া এইবিলাকতো মুখ্যমন্ত্ৰীৰ কাম নহয়, ৰাস্তা ঘাট স্কুল কলেজে মুখ্যমন্ত্ৰীৰ কাম, কিন্তু আমি অসমখন এটা পৰ্যায়লৈকে আনিছোঁ। সকলো যদি ভাল পজিশ্যনত আহি যাওঁ, আমাৰ অসমখন বহুত ভাল ৰাজ্য হৈ যাব। সেইকাৰণে এই কামবিলাক আমি কৰি আছোঁ। বাল্য বিবাহ কোনেনো কেইটা জন্ম দিয়ে, মোৰনো কি যায়, কিন্তু কিয় লাগিছোঁ, যাতে পৰিয়ালটো ভাল থাকে, যিয়ে জন্ম হয় সি যাতে 20 বছৰ পিছত ভাল অসম এখন দেখা পায়। সেইটোৱে, মোৰতো তাত কোনো ব্যক্তিগত স্বাৰ্থ নাই। সৰু ছোৱালীক বিয়া দিব নালাগে, তাত মোৰ কি ব্যক্তিগত স্বাৰ্থ আছে?